জুবিনদাৰ বিষয়ে আমি আগতে সকলো জানো, কিন্তু এইটো কিন্তু কোনেও জনা নাছিলে যে সিদ্ধাৰ্থ শৰ্মাই যে জুবিনদাক কেনেকৈ প্ৰেছাৰাইজ কৰি ৰাখিছিল, কেনেকৈ মেচিন এটাৰ নিচিনা ইউজ কৰিছিল। তেন্তে ৰৈ ৰৈ বিনালে এক্ট্ৰেছৰ মুখৰ পৰা আপোনালোকে নিজে শুনক। দাদা এবাৰ প্ৰগ্ৰেমৰ লিষ্টসমূহ চাই আছিলে, মানে বিহু প্ৰগ্ৰেমৰ। আমাৰ শ্বুট চলি আছিলে তেতিয়া, মাৰ্চ মাহত শ্বুট চলি থাকিলে। তেতিয়া দাদাই লিষ্টখন চাইছে আৰু লিষ্টখন চাই সিদ্ধাৰ্থ শৰ্মা আছিলে আমাৰ সন্মুখত। চ' তেখেতক কৈছে যে মানে আই এম নট এ মেচিন। এইটো কথা কোৱাৰ কাৰণটো হ'ল কাৰণ এটা দিনতে সিদ্ধাৰ্থ শৰ্মাই 2খনকৈ প্ৰগ্ৰেম ৰাখিছিল, যাৰ ডিষ্টেঞ্চ বহুত দূৰলৈ আছিলে, একেবাৰে দূৰ। আৰু দিনে ৰাতি দাদাই ৰৈ ৰৈ বিনালে শ্বুটিঙত ব্যস্ত হৈ আছিলে আৰু যেতিয়াই সময় পাইছিলে শ্ব'জবোৰ এটেণ্ড কৰিছিলে। চ' দাদাই যেতিয়া ক'লে আই এম নট এ মেচিন, মই এদিনত 2খনকৈ প্ৰগ্ৰেম, তাকো ইমান দূৰৰ ডিষ্টেঞ্চত কেনেকৈ কভাৰ কৰিম, সেই কথাষাৰ কৈছিলে দাদাই। সিদ্ধাৰ্থ শৰ্মাৰ মানে কৈছিলে, আৰু আমি সকলোবোৰ আছিলোঁ, চিন দি আছিলোঁ, শ্বট দি আছিলোঁ। চ' তেতিয়া মোৰ ফিল হৈছিলে যে দাদাই সেই কথাটো ক'বলগীয়া কেলে হ'ল। মানে শুনিলেনে কথাখিনি? কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাক মানে মেচিনৰ নিচিনা ইউজ কৰিছে, প্ৰেছাৰাইজ কৰি কৰি মানে এনেকুৱাই টৰ্চাৰ কৰিছে। তেওঁ মেণ্টেলি ফিট আছেনে নাই, শাৰীৰিকভাৱে সুস্থ হয়নে নহয়, সেইটো কিন্তু চোৱা নাই, মাত্ৰ কামেই কৰাইছে। ইমানেই হাতত লৈছে স্কিল, মানে 5 লাখ টকাৰ কাম লৈছে যদি 1 লাখহে জুবিনদাক বুজাইছে, বাকীখিনি তেওঁলোকৰ পকেটত। সেইবাবে তেওঁলোকৰ সম্পত্তিৰ কোনো অভাৱ নাই আৰু জুবিনদাৰ একোৱেই নাই। সঁচাই দেই, ইমান সহজ সৰল মানুহজনক এনেকৈ ঠগাইছে। অসমৰ পৰা নি অচিন দেহত তেওঁক মাৰিয়ে পেলাইছে। তেওঁ যদি কোনোবা দিন অলপ খাব বিচাৰিছিলে, তেওঁক বেছি বেছি খুৱাই ভিতৰতো শেষেই কৰি পেলাইছে। মানে কি যে ক'ম, এই নৰপিশাচকেইটাৰ কি যে হ'ব। আজি কি হ'ল তেওঁলোকৰ অৱস্থা? যদিও তেওঁলোকক ফাঁচি দিয়া হোৱা নাই, তথাপি তেওঁলোক ক'ত আছে? ৰঙাঘৰৰ তলত। ইমান সম্পত্তি থাকিও তেওঁলোক একো কৰিব পৰা নাই। এজন আল্লাহ আছে, মহান আল্লাহ। ইমান সহজ নহয় পৃথিৱীখন, ন্যায় নিশ্চয় কৰিব। আৰু গৰিমাবোৰ কথা মনত পৰিলে বহুত বেছি বেয়া লাগে। তেওঁৰ যে কিমান বেছি দুখ ন। আমাৰ যদি ইমানকণ দুখ, গৰিমাবৰ বহুত দুখ। যিফালে চাই তেওঁ সিফালে অন্ধকাৰ। কিমান বেছি বেয়া লাগে নহয়নে? দোৱা কৰোঁ আল্লাহৰ ওচৰত যাতে গৰিমাবক আল্লাই সদ্বুদ্ধি দিয়ক, সাহস দিয়ক, ধৈৰ্য দিয়ক। আৰু আমাৰ চৰকাৰক আমি অসমবাসী হৈ মই সকলো মানে এটা কথাই কওঁ, যাতে অতি সোনকালে জুবিনদাই জাষ্টিছ পাব লাগে আৰু এই নৰপিশাচকেইটাক ফাঁচীৰ শাস্তি প্ৰদান কৰিব লাগে। জাষ্টিছ ফৰ জুবিনদা।